Hello everyone, নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ ওচৰলৈ অসমীয়াসকলৰ এক খুব জনপ্ৰিয় আচাৰ খৰিচাৰ আচাৰ এটো লৈ আহিছো। অতি সহজতে বনাম আৰু কেনেকৈ বনাম আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম। আৰু তাৰ কাৰণে মই এটা বাঁহ গাজ কাটি ফাৰ্মেন্টেশ্যন হ'বৰ কাৰণে এটা বটলত প্ৰায় এসপ্তাহৰ কাৰণে থৈ দিছিলোঁ। এইখিনি একচুৱেলি 3 দিন মানতে ফাৰ্মেন্টেশ্যন হৈ যায়, টেঙা হৈ যায়। তেতিয়া আপোনালোকে বনাব পাৰে, কিন্তু মই মোৰ সুবিধা মতে আজি সময় উলিয়াই পিনে বনাই লৈছোঁ। আৰু তাৰ কাৰণে মোক কি লাগিব মই সেয়া লৈ লৈছোঁ। মোক লাগিব মিঠাতেল, হালধি, নিমখ, এইখিনি মই লৈ লৈছোঁ। আৰু এটা মোক চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ লাগিব, সেয়া মই পাছত দেখুৱাম। এতিয়া মই ফাৰ্মেন্টেশ্যন হোৱা খৰিচাখিনি এতিয়া তাৰ পৰা পানীখিনি চেপি পিনে এটা চাফা পাত্ৰত লৈ ল'ম। বৰ বেছি টানকৈ চেপিব নালাগে, অকণ পাতলকৈ চেপি পিনে অলপ পানী থাকিলে একো কথা নাই। এনেকৈ চাফা পাত্ৰ এটাত ৰাখি গৈছোঁ মই। হালধিয়ে ৰংটো ধুনীয়া কৰে আচাৰখনৰ আৰু বহুত দিনলৈ ভাল হৈ থকাটো সহায় কৰে। হালধি দি দিছোঁ আৰু সোৱাদ অনুসৰি যিমানখিনি প্ৰয়োজন হয় সেয়া নিমখ দি দিছোঁ। জোখমতে আপোনালোকে হালধি আৰু নিমখ ধুনীয়াকৈ সানি ল'ব। মই হাতেদিয়ে সানি দিছোঁ, চামুচ ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। হাতেদিয়ে খুব ধুনীয়াকৈ সানি দিছোঁ। হাতেদি সানিলে ধুনীয়াকৈ নিমখ হালধিখিনি খৰিচাখিনিত সানি ল'ব পাৰি। মিঠাতেলখিনি ঢালি দিম। যিমান প্ৰয়োজন হয় সেই হিচাপত ঢালি দিব। আপোনালোকৰ খৰিচাৰ অনুমানটো লৈ পিনে যিমান অনুপাতে লৈ খৰিচা সেই হিচাপত ধুনীয়াকৈ মিলি যোৱাকৈ তেল দি দিব, মিঠাতেল দি দিব। মই চামুচ এখনেদি ধুনীয়াকৈ মিলাই লৈছোঁ তেলখিনি ইয়াতে। আৰু মই ইয়াতে এতিয়া চিক্ৰেট ইনগ্ৰিডিয়েণ্টছটো বুলি যোনটো কৈছিলোঁ, মানে ভোট জলকীয়া আচাৰটো, এয়া মই তেলত থৈ দিয়া ভোট জলকীয়া আচাৰ, তাৰে 2 চামুচমান ইয়াতে দি দিম। যদি আপোনালোকৰ ওচৰত ভোট জলকীয়াৰ আচাৰ নাথাকে তেন্তে আপোনালোকে বেলেগ জলকীয়াও, পকা জলকীয়াও দি দিব পাৰে, বা ভোট জলকীয়াও দিব পাৰে। পকা ভোট জলকীয়া থাকিলে বা কেঁচাও দিব পাৰে। খালি আপোনালোকে ভোট জলকীয়াটো 2 দিনমান ৰ'দত অকণমান দি লেৰেলিয়াই ল'ব। লেৰেলি কাটি পিনে ইয়াত দি দিব। তেলত থোৱা ভোট জলকীয়াটো দিলে একচুৱেলি আচাৰখনৰ সোৱাদটো আৰু অলপ ধুনীয়া হৈ যায়। সেইকাৰণে মই তেলত থোৱা ভোট জলকীয়া আচাৰ ইয়াত দি দিছোঁ। খাবলৈ সোৱাদটো আৰু অলপ বেলেগ ধৰণৰ হয় আৰু বেছি ভাল লাগে। দেখিছে আমাৰ খৰিচাৰ আচাৰ খাবলৈ প্ৰায় ৰেডি হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এটা কৰি দিব। কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বুটানটো দবাই নটিফিকেশ্যনটো অল কৰি থৈ দিব, যাতে আগলৈ বনাবলগীয়া ভিডিঅ'বোৰ পাই থাকে। আজিলৈ আহোঁ এটা নতুন ভিডিঅ' লৈ। অতি সোনকালে আপোনালোকক লগ পাম। তেতিয়ালৈকে ভালে কুশলে থাকক। টেক কেয়াৰ, বাই বাই।